হয় বন্ধু বান্ধৱীসকল নমস্কাৰ। মই চিন্ময় গোস্বামী আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ আপোন চেনেল ব্লগ জি আছামলৈ। আৰু লগতে সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ লগতে মোৰ ছাবস্ক্ৰাইবাৰসকলো সকলো অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা মৰম আৰু আশীৰ্বাদ বিচাৰিলোঁ। আৰু আজি আমি গৈ আছোঁ আচলতে লখোজান নহয় জানো? লখোজান গৈ আছোঁ। তাত আচলতে হয় আমি গৈ আছোঁ এতিয়া লখোজান বাগান। তাত আচলতে ঝাম পূজা পাতে, ঝাম পূজা বা মংগলা পূজা বুলিও কয়, এইটো পাতে। তো আমি আচলতে কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, তাৰ পৰম্পৰাগত ৰীতি নীতি সকলো। আৰু আমি সুধিবলৈ চেষ্টা কৰিম যে এইটো কিয় পাতে আৰু তাত কিমান বছৰৰ পৰা পাতি আছে, সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো চাব, ভিডিঅ'টো খুব ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। बुरा है जमाना तू चल डगर न कर अगर मगर, कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर पैरों को बांधे बेड़िया, बताए सौ कहानियां। तू रोशनी तू रंग है, तू उड़ रही पतंग है। बना है तू ढाले का सब आसमान है, तू इस ज़माने का फैसला। তো হয় বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিবলৈ পাইছে আমি এয়া ইতিমধ্যে আহি পালোহি। তো আমি আচলতে সুধিলোঁ, তো আমি আচলতে জানিব পৰা মতে 1910 চনৰ পৰা এই পূজাভাগ পাতি আছে, 1910 পৰা। এইটো আচলতে উড়িয়া জনগোষ্ঠীসকলৰ এটা পৰম্পৰা উৎসৱ বুলি কৈছে জানিব পৰা মতে। তো এয়া দেখিবলৈ পাইছে, এয়া আপোনাৰ নলাকেইটা খান্দি থৈছে, অলপ জুম কৰি দেখুৱাই দিছোঁ। ইয়াতে আচলতে খোজ কাঢ়িব এইবোৰ থৈ দিছে, দেখিছে এইবোৰ আচলতে কয়লা বস্তা। তাৰপিছত ইয়াত আপোনাৰ এইবোৰ যোনবোৰ খেৰ আছে সেই খেৰবোৰ ইয়াত দি মেলি কয়লা দি মেলি জ্বলাব, আৰু ইয়াৰ ওপৰতে আচলতে তেওঁলোকে খোজ কাঢ়িব। দেখিবলৈ পাইছে খেৰ চেৰ দিলে, তলত খেৰ দিয়াৰ পিছত ইয়াত কয়লাখিনি দিছে, কয়লাখিনি দিয়াৰ পিছতে ইয়াত জ্বলাই দিব, জ্বলোৱাৰ পিছত ইয়াৰ ওপৰত খোজ কাঢ়িব। দেখুৱাই আছোঁ আপোনালোকক। দেখিবলৈ পাইছে জুই জ্বলাই দিলে, য'ত আপোনাৰ কয়লা আপোনাৰ খেৰ চেৰ এইবোৰ জাপিছিলে তাত এতিয়া আচলতে জুই জ্বলালে।
आहे पुरा आधी बोलतो.